আমাৰ ব্ৰেকফাষ্ট একবাৰ চাই লওক এয়া হ'ল কুৰকুৰে আৰু লগত বিৰিয়ানী আমি এতিয়া লাষ্ট আধা ঘণ্টা 45 মিনিটে হ'ব অলমোষ্ট জামত ফাঁচি আছো 1 মিনিট আছে আজি কিমানে বাহাৰিব 1 মিনিটত গুড মৰ্নিং গাইজ আজি আমাৰ ট্ৰিপটোৰ পেনাল্টিমেট ডে আৰু আমাৰ আজি শেষ হৈ আছে মনটো বিৰাট বেয়া লাগি আছে কি ফাইনেলি লিভিং কলকাতা চিটি অফ জয় কিন্তু আৰু এইটো আইকনিক ভিক্টোৰিয়া মেমৰিয়েল মোৰ সন্মুখত আছে ইমান ধুনীয়া লাগিছে নহয় এইটো আৰু মোৰ সদায় মানে মনত এটা আশা আছিল কি ভিক্টোৰিয়া মেমৰিয়েলৰ সন্মুখত গাড়ীখন ৰখাই এখন ফটো ল'ম আৰু এতিয়া ৰাতিপুৱা 3টা বাজিছে পোহৰ হোৱাই নাই বহুত টাইম আছে পোহৰ হ'বলৈ আপোনালোকক ভিক্টোৰিয়া মেমৰিয়েলৰ ৰাতিৰ ভিউটো এবাৰ দেখাই দিওঁ দিনৰ ভিউটো আপোনালোকক আগৰ এপিছডত দেখালোৱে এইখন ইণ্ডিয়া ফ্লেগ আৰু ৰাতিৰ কলকাতাখন আপোনালোকক দেখাম কিমান বেছি ধুনীয়া লাগে কেনেকুৱা আল্টিমেট লাগিছে ন চিটিৰ ভিতৰত 6 লেন আছে 6 লেন চিটিৰ ভিতৰত ইমান বহল আৰু এইটো বিৰাট ভাল চাওক ৰাতি এতিয়া 3:30 বাজি আছে কিন্তু ষ্টিল মানুহবিলাকে নিয়ম ফ'ল' কৰি আছে আমিও ফ'ল' কৰি আছোঁ ছিগনেল ভাঙা নাই এই বস্তুটোৱে লাগে ফাইন ছিষ্টেম ফাইন দিলেই ভয় সোমাব এতিয়া মানুহে পুলিচক ভয় নকৰে কমচে কম ফাইনকটো ভয় কৰে আমি এতিয়া আইকনিক হাওৰা ব্ৰিজখন এপ্ৰ'চ কৰিব ওলাইছোঁ আমাৰ তলৰ ইয়াত হুগলী ৰিভাৰ আৰু লেফ্ট হেণ্ড চাইডে অলপ আগত যিটো হাওৰা ষ্টেচন আছে সেইটো আছে আৰু এইটোৱে হৈছে কলকাতাৰ হাওৰা ষ্টেচন আমি যেতিয়া ফেৰীত গৈছিলোঁ হাওৰা ব্ৰিজ চাবলৈ এপিছডটো আপোনালোকক দেখাইছোঁ তাতে অলপকৈ দেখিছিলোঁ ষ্টেচনটো দূৰৰ পৰা এতিয়া ভালকৈ দেখিলোঁ গাইজ আমি এতিয়া জাষ্ট ৱেষ্ট বেংগল ক্ৰছ কৰি ঝাৰখণ্ডত সোমাইছোঁ লাষ্ট কেইটামান কিলোমিটাৰ বিৰাট বেয়া আছিলে আপোনালোকে ভিডিঅ'ত আমি দেখুৱাম আৰু ইয়াতে এণ্টায়াৰ ষ্ট্ৰেচটোত একো খোৱা বস্তু দোকান নাই তেনেকুৱা ৰুটি চব্জি পৰঠা একোৱে নাপায় মেবি আৰ্লি মৰ্ণিং বাট আৰ্লি মৰ্ণিঙো নহয় এতিয়াতো 9:30 হৈ গৈছে বাট ষ্টিল একো দোকান নাই তো আমি ভাবিছোঁ আমাৰ লগত যিখিনি আছে ফ্ৰুটছ আৰু চিপছ তো সেয়া লৈ আমি ইয়াত পিকনিক এটা কৰোঁ আৰু আপুনি একবাৰ লোকেশ্যনটো চাওক মই 360 দেখাই আছোঁ আপোনাৰ ভিউ এই চাওক পিছফালে আৰু এইটো হাইৱে সিফালেও ছেম আৰু এয়া আমাৰ কম্পেনিয়ন বগী আৰু ইয়াত দীপাংকৰে ঝাৰখণ্ডৰ মিঠাই কিনিব গৈছে ঝাৰখণ্ডৰ মিঠাই টেষ্ট কৰে বোলে ইয়াতে বিভিন্ন ধৰণৰ দেখিবলৈ পাইছে ভেৰাইটিজ মিঠাই আছে আমি এতিয়া লাষ্ট আধা ঘণ্টা 45 মিনিটে হ'ব অলম'ষ্ট জামত ফাঁচি আছোঁ এইটো ঝাৰখণ্ড আৰু বিহাৰৰ যিটো বৰ্ডাৰত জাম হয় এই এক চাইডে এই ট্ৰাকবিলাকে পাৰ্ক কৰি থৈছে হোৱাৰ কাৰণে কি হৈছে 2 লেনটো সেইফালৰ পৰা আহি আছে আমাৰ আউট গ'য়িং বন্ধ হৈ গৈছে চব গাড়ী এতিয়া ষ্টাৰ্ট অফ কৰি বহি আছে আৰু কোনো তাত পইণ্টত মেনেজ কৰা মানুহো নাই এতিয়া কি হিচাপে কেতিয়া জাম খুলিব কোৱা বহুত টান জামত আমাৰ বহুত ঘণ্টা ৱেষ্ট হ'ল তাৰপিছত দেখিলোঁ দুখনমান গাড়ী এটা সৰু ৰাস্তাইদি সোমাই দিছে আৰু সেইকেইখনক ফ'ল' কৰি আমিও গুচি আহিলোঁ আৰু সোমাই এনেকুৱা গাঁৱৰ মাজেদি আমি গৈ আছোঁ এখন বহুত ভিতৰুৱা গাঁও তাৰ মাজে গৈ আছোঁ ভিতৰুৱা গাঁৱেদি আহিছোঁ পুৰা গাঁৱৰ লাইফ পাই গ'লোঁ মই এইটোৱে বিচাৰি আছিলোঁ কিবা গাঁওখনৰ নাম মানে ছেম কৈছোঁ মানুহ ঘৰ চাগে হৈ আছে এইবিলাক আৰু গাঁৱৰ মাজে আহি আমি ফাইনেলি মেইন ৰোড পালোহি আৰু দীপাংকৰৰ গাড়ী চলোৱা ষ্টাইল চাওকচোন আমাৰ গাড়ী চলোৱা আৰাম চোৱা টোপনি নচলাবা আকৌ এতিয়া সময় হৈছে 6:30 আৰু আমি পুৰ্ণিয়া আহি পালোঁ আমাৰ হোটেলতে চেক ইন কৰিলোঁ আজি বিহাৰ ঝাৰখণ্ড বৰ্ডাৰৰ মাজত ইমান বেছি ট্ৰেফিক জাম আছিলে আমাৰ গোটেই সময়খিনি বৰবাদ কৰি দিলে 2 ঘণ্টামান সময় আমাৰ এনেই গুচি গ'ল আমি ভাবিছিলোঁ আজি শিলিগুৰিলৈকে যাম কিন্তু আমাৰ প্লেন চব কেঞ্চেল হৈ গ'ল এতিয়া আকৌ আমি পুৰ্ণিয়াত থাকিব লগা হ'ল এতিয়া আমি ইমানেই ভাগৰ লাগিছে আমাৰ আৰু বহুত বেছি ভোক লাগিছে সেইটো কাৰণে খোৱাখিনি আমি পেকিং কৰি আনিলোঁ ইয়াৰে যিটো আগৰ দিনা যিদিনা পুৰ্ণিয়া আহিছে সেইদিনা খাইছিলোঁ এটা বিৰিয়ানী সেইটো বিৰিয়ানী আৰু চিকেন কোৰ্মা
সেইটোত আমি পেকিং কৰি আনিলোঁ এতিয়া আমি খাই ল'ম আৰু আপোনালোকে বেয়া নাপাব কাৰণ ভিডিঅ'টো আৰু আগবঢ়াব নোৱাৰিম এইখিনিতে শেষ কৰিব লাগিব কাৰণ বহুত বেছি ভাগৰ লাগি আছে আৰু কাইলৈ যিহেতু ৰাতিপুৱাই আকৌ 4টা বজাতে ওলাই যাব লাগিব গুৱাহাটীলৈকে গুড মৰ্ণিং গাইজ আজি ৰোড ট্ৰিপৰ আমাৰ লাষ্ট ডে মনটো বহুত বেছি বেয়া লাগি আছে কিন্তু হ'লেও এটা কথা ভাল হৈছে কাৰণ এটা ৰোড ট্ৰিপ শেষ হ'লে আমি আন এটা প্লেন কৰিব পাৰিম সেইটো কাৰণে সেইটো ভাল হৈছে কিন্তু হ'লেও মনটো বহুত বেয়া লাগি আছে কাৰণ এইটো ৰোড ট্ৰিপত আমি বহুত বেছি এনজয় কৰিলোঁ আৰু আমাৰ কালি গোটেই দিনটো আমাৰ অলপমান বেয়া গ'ল বহুত আনএক্সপেক্টেড আছিলে আমাৰ কাৰণেও কাৰণ বিহাৰ ঝাৰখণ্ডৰ যিটো জাম পালোঁ আমি গোটেই আমাৰ প্লেনটো স্পইল কৰি দিলে হ'লেও আমাৰ লাষ্ট নাইট বহুত বেছি ভাল গ'ল কাৰণ পূৰ্ণিয়া নিচিনা এখন জেগাত ইমান ভাল এখন আমি হোটেল এক্সপেক্ট কৰা নাছিলোঁ নামটো হৈছে হোটেল হলিডে ইণ্টাৰনেশ্যনেল আপোনালোকে যদি ৰোড ট্ৰিপত আহে এইটো ছাইডত পূৰ্ণিয়াত যদি থাকিব লগা হয় তেনেহ'লে এইখন হোটেলত আহিব হোটেল হলিডে ইণ্টাৰনেশ্যনেল বহুত বেছি কমফৰ্টেবল আৰু বহুত বেছি ধুনীয়া হোটেলখন এতিয়া আমি দেৰি নকৰোঁ এতিয়া 6:30 বাজিছে আমিও লাষ্ট ডে যিহেতু ঘৰলৈকে যাম সেইটো কাৰণে লৰালৰি কৰা নাই আমিও লাহে ধীৰে ৰিলেক্স হৈ পেলাই আমি যাম আৰু আমি যাওঁতে হাচিমাৰা আলিপুৰদুৱাৰ হৈ পেলাই ঘৰলৈ যামগৈ আমাৰ দুৱাৰজৰ মেমৰিখিনি আকৌ এবাৰ ফ্ৰেছ হ'ব আল্টিমেট 1 নম্বৰ ৰাস্তা কি ধুনীয়া ভিউ ৰাতিপুৱা ৰ'দটো ওলাইছে কিন্তু এতিয়াও কুঁৱলী কুঁৱলী হৈ আছে খেতিবিলাকত বিৰাট ধুনীয়া আৰু ৰাস্তা আল্টিমেট বহুত ভাল লাগিছে ড্ৰাইভ কৰা মজাই বেলেগ ৰাস্তা চ' আমাৰ এতিয়া মৰ্ণিং পিকনিক ব্ৰেকফাষ্ট চলি আছে আৰু যিহেতুকে বিহাৰ আৰু বেংগলত সিমান ধাবা ইজিলি এভেইলেবল নহয় তো আমি কালি ৰাতি এক্সট্ৰা 1 প্লেট বিৰিয়ানী পেক কৰি থ'লোঁ আৰু এ চি ৰুম যিহেতুকে আছিলে একো টেনশ্যন নাছিলে বিৰিয়ানী ভালেই আছিল আমাৰ ব্ৰেকফাষ্ট একবাৰ চাই লওক এয়া হ'ল কুৰকুৰে আৰু লগত বিৰিয়ানী আৰু ভিউটো এবাৰ চাওঁ আমি কোন জেগাত ব্ৰেকফাষ্ট লৈ আছোঁ এইফালে ৰাইট মানুহবিলাকে ফুৰিবৰ কাৰণে বাহিৰত দূৰত যায় পিকনিক কৰে আমিতো এতিয়া অন দ্য ৱে পিকনিক চলি আছে আৰু ক'ব গ'লে আমাৰ এভৰি স্পটে পিকনিক স্পট হয় যিকোনো জেগাত আপুনি গাড়ী ৰখাওক যি খোৱা বস্তু আছে খাওক ৰোড ট্ৰিপৰ ফান এইটোৱে ফান প্লেন বা ট্ৰেইন দি গ'ল পইণ্ট এ টু পইণ্ট বি কিন্তু ৰাস্তাত যে কেনেকৈ টেৰেইন চেঞ্জ হৈ আছে মানুহ চেঞ্জ হৈ আছে কুইজিন চেঞ্জ হৈ আছে একো বুজা নাপায় তো ৰোড ট্ৰিপৰ এডভান্টেজ সেইটোৱে আমি ফটাফট এইখিনি খাই লওঁ আৰু টুৱাৰ্ড শিলিগুৰি আমি ষ্টাৰ্ট দিম এইটো চাওক কিমান ধুনীয়া আমি হাইৱে দি আহি থাকোঁতে ৰাস্তাত দেখা পালোঁ বিৰাট ধুনীয়া মছজিদটো ইমান ধুনীয়া নহয় আমি সৰু চাই এটা ডাইভাৰচন লৈ পেলাই এইটো ওচৰৰ পৰা চাই গ'লোঁ বিৰাটেই ধুনীয়া এজনী মনত আছেনে পুৰীৰ পৰা যে আমি লৈছিলোঁ ডেন্সিং ডলজনী আগৰ ভিডিঅ' যদি চাইছে তেনেহ'লে আপোনালোকে দেখিছে আমি পুৰীৰ পৰা এজনী কিনিছিলোঁ বহুত বেছি মৰম লগা আপোনালোকক বস্তু এটা দেখাওঁ চাওকচোন সেই ট্ৰাকখনত ইমান বেছি অভাৰলোড কৰি আনিছে নহয় বস্তা চাওকচোন আৰু আমি এতিয়া শিলিগুৰিত সোমালোঁ ইয়াৰ পৰা অলপ দূৰ গৈ আমি কৰনেশ্যন ব্ৰিজখন পামগৈ কৰনেশ্যন ব্ৰিজত এইবাৰ নৰখাওঁ কাৰণ আমি আগতে আহিছিলোঁ ভিডিঅ' দিয়া আছে আমাৰ প্লে'লিষ্টত গৈ আপোনালোকে চাব পাৰিব দুৱৰ্জৰ এপিছ'ডটোতে আছে কৰনেশ্যন ব্ৰিজৰ ভিডিঅ' এইবাৰ আমি নৰখাওঁ এইবাৰ আমি নৰখোঁ কৰনেশ্যন ব্ৰিজ ইমানবাৰ আহিলোঁ এইখন এতিয়া ঘৰৰ ব্ৰিজ টাইপ হৈ গৈছে আমি ওপৰে ওপৰে ওলাই যাওঁ এই ষ্ট্ৰেইট যদি আমি যাওঁ ষ্ট্ৰেইট গ'লে ছিকিম আৰু এই কৰনেশ্যন ব্ৰিজত আমি সোমাই আছোঁ মানুহবিলাকৰ বহুত ফেচিনেশ্যন আছে এতিয়া আমাৰো আছিলে এটা সময় কিন্তু এতিয়া দেখি দেখি আৰু এনেকুৱা নাই এই ব্ৰিজখনত বান্দৰ বিৰাট হয় দেই বিৰাট বান্দৰ থাকে এই ব্ৰিজটো এতিয়া আমি আহি পালোঁ শিৱক আৰু আমি আগৰবাৰ দুৱৰ্জলৈ যাওঁতে এইখিনি জেগাতেই লাঞ্চ কৰিছিলোঁ ইয়াতে লাইন লাইন এনেকুৱা সৰু সৰু ৰেষ্টুৰেণ্ট টাইপৰ আছে
আৰু তেওঁলোকে ইমান বেছি টেষ্টিকৈ বনাই নহয় আগৰবাৰ দুৱৰজলৈ যাওঁতে যিটো লাঞ্চ কৰিছিলোঁ সেই লাঞ্চৰ মুখতেই লাগি আছিলে সেইটো কাৰণে ভাবিলোঁ যে এইবাৰো এইখিনি জেগাতেই লাঞ্চ কৰিম যদিও টাইম হোৱা নাই 12:30হে হৈছে হ'লেও ভাবিলোঁ নাই এইটো মিছ কৰিব নোৱাৰি এইখিনিতেই লাঞ্চ কৰিম সেই যিটো আগত খাইছিলোঁ ফ্ৰাইড ৰাইচ আৰু চিলি চিকেন সেইটোৱে আমি অৰ্ডাৰ কৰিছোঁ বহুত বেছি টেষ্টি আছিলে এইবাৰো আশা কৰিছোঁ ইমানেই টেষ্টি হ'ব আপোনালোকে যদি চোৱা নাই তেনেহ'লে আমাৰ এপিছডটো চাই ল'ব এতিয়া আমাৰ খানা আহি গ'ল চিলি চিকেন আৰু এইটো চিকেন ফ্ৰাইড ৰাইচ কালাৰটো চাওক ইমান ধুনীয়া লাগিছে দুয়োৰে একদম দেখিয়ে খাওঁ খাওঁ লগা নাইনে এতিয়া আমি টেষ্ট কৰি চাওঁ অলপমান বেছি স্পাইচি হ'লেও কিন্তু টেষ্টটো বহুত বেছি ভাল চাটনি এটা দিছে এইটো চাটনিটো চাগে হেৰি বিলাহী আৰু এইটো শুকান জলকীয়াৰে হয় এইটো লগাই অলপমান খাই চাওঁ আৰু কোৱান্টিটি দেখিছে নাই কোৱান্টিটি বহুত বেছি ভাল দুজন মানুহ সঁচাকৈ আৰামছে খাব পাৰিব এজনৰ কাৰণে বহুত বেছি হৈ যায় আৰু চিকেনৰ পিচো বহুত দিছে ফ্ৰাইড ৰাইচত বেছি টাইমো লগা নাই তেওঁলোকক বনাওঁতে একদম পূৰা জলদি জলদি বনাই দিছে আমি চিলি চিকেনটো ট্ৰাই কৰি চাওঁ বহুত ছফ্ট আৰু ইমান ছফ্ট আৰু ইমান খাব টেষ্টি হৈছে ন পূৰা এটা ফ্লেভাৰ আহি আছে আৰু ইয়াতে কেপচিকাম আৰু পিঁয়াজ এইখিনিও বহুত দিছে এইখিনি জেগাটো ইমান বেছি ধুনীয়া আমি সেইকাৰণে ভাবিলোঁ আমাৰ খোৱাটো ৰিভিউটো ইয়াতে দি দিওঁ জেগাকণো আপোনালোকে চাই ল'ব পাৰিব আৰু ওচৰতে ডাবো বেছি আছে আমি ডাবো খোৱা হ'ব সেইটো কাৰণে আৰু খোৱাখিনিৰ কথা কওঁ এতিয়া খোৱাখিনি ইমানেই বেছি টেষ্টি আছিলে চিলি চিকেনটো ইমান বেছি টেষ্টি আছিলে ন মই অসমত তেনেকুৱা খাই পোৱা নাই আৰু চিকেন ফ্ৰাইড ৰাইচ যিটো লৈছিলোঁ কোৱান্টিটি আপোনালোকে দেখিছে ইমান বেছি কোৱান্টিটি কাৰণ দুজনে খায়ো আমাৰ পূৰা পেট ভৰি গৈছে সেই চিলি ফ্ৰাইড ৰাইচটো চিকেন ফ্ৰাইড ৰাইচটোৰ দাম আছিল মাত্ৰ 60 টকা আপোনালোকে বিশ্বাস কৰক 60 টকাত ইমান বেছি তাহাঁতে কোৱান্টিটি দিছে আৰু চিলি চিকেনটোৰ দাম আছিলে 180 চিকেনৰ পিচ আছিলে 12 টুকুৰামান আছিলে আৰু আমি পেকিং কৰি লৈছোঁ ৰাস্তাত আকৌ ভোক লাগিলে খাবলৈ আমি ভেজ ম'ম' লৈছিলোঁ তাৰে 8 পিচ দিছে দাম মাত্ৰ আছিল 30 টকা ইমান মানে ভাল দামত ইমান সস্তাত তেওঁলোকে ইমান কোৱান্টিটি দি আছে হাইজিনৰ ফালৰ পৰা কওঁ বহুত বেছি চাফা আছিলে কাৰণ আমাৰ চকুৰ আগতেই বনাই দিছে আপোনালোককতো দেখাইছোঁ আপোনালোকেও দেখিছে কিমান চাফাকৈ তেওঁলোকে বনাইছে চকুৰ সন্মুখতে সেইটো বেছি ভাল হয় সেইটো বহুত ইম্পৰ্টেণ্ট হয় সেইকাৰণে আমি ভাল ৰেষ্টুৰেণ্টত গ'লেতো কেনেকুৱা কিটচেনটো কেতিয়াও আমি দেখা নাপাওঁ কি বা মিক্স কৰে আমি কেতিয়াও গম নাপাওঁ সেইটো কাৰণে এইবিলাকক কেতিয়াও জাজ কৰিব নালাগে আৰু টেষ্টটো সিহঁতৰ টেষ্টটো বেষ্ট এইটোত কেতিয়াও এখন ডাঙৰ ৰেষ্টুৰেণ্টে বিট কৰিব নোৱাৰে কেতিয়াও সেইটো কাৰণে আমাৰ খোৱাটো আজি বহুত ভাল গ'ল আৰু এতিয়া আমি ডাব খাব লৈছোঁ ওচৰতে আমাৰ লোকেশ্যনটো ইমান ধুনীয়া গোটেই চাহ বাগান আছে আৰু চাই পেলাই ডাবটো এনজয় কৰোঁ আমি এতিয়া লটাগুৰিৰ পৰা ওলাই আহিছোঁ গুৱাহাটী এৰাউণ্ড 400 কিলোমিটাৰ্ছ হয় আৰু আমাৰ গুগল বাইদেউ কৈ আছে আমি পাম 9:45ত তো আৰু মোৰ হিচাপ মতে মই পাব লাগে 9টাত এইবাৰো চাওঁ আকৌ গুগলক আমি বিট কৰিব পাৰোঁ নেকি ব'লকচোন গৈ পাই পিনে দেখাই আছোঁ কেইটাত পাওঁ টাইমটো এবাৰ চাই লওক ইয়াত কিমান দেখাই আছে 1:21 মোৰ মতে 9টাত পাব লাগে আৰু গুগল বাইদেউ কৈ আছে 9:45 চাওঁচোন কাৰটো হয় ধুনীয়া জেগাটো 1 মিনিট আছে এতিয়া যিকোনে বাহিব 1 মিনিটত 9টা এই আমাৰ চাই লওক গাইজ আহি পালো এনেকুৱা হিন্দী চিনেমা ফিনিছ দেখা আপোনালোকে গমেই পালে এইটো চেলেঞ্জত দীপাংকৰ জিকিলে 9টা বজাত আমি আহি ঘৰ সোমাই গ'লোঁ আৰু আমাৰ উৰিষ্যা ৰোড ট্ৰিপৰ এপিছডটো ইমানতে শেষ হৈছে পুৰণা ভিউৱাৰ্ছবিলাকক কৈছোঁ আপোনালোকে যদি এপিছডবিলাক চাই ভাল পালে তেনেহ'লে মোক কমেণ্ট কৰি জনাব আৰু নতুন ভিউৱাৰ্ছবিলাকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেনেহ'লে আজিলৈ আহোঁ বাই বাই